কন্দুৱা গেছত এই 79 পৰা 85 লৈকে কোনো মানুহ মৰা মই শুনা নাই। মইতো কেতিয়াও শুনা নাই যে কন্দুৱা গেছত কৰবাত মানুহৰ মৃত্যু ঘটিছে। মানুহ মৰা ব্যৱস্থাটো কন্দুৱা গেছ নহয়। কেতিয়াও উপজাচি চৰকাৰ সেইটো এটা ইণ্টেনশ্যনেল কেতিয়াও হ'ব নোৱাৰে। আমাৰ চৰকাৰৰ কেনেকুৱা ইণ্টেনশ্যনটো নাই। কাৰোবাক হত্যা কৰি মাৰি বস কৰি চৰকাৰে ক্ষমতাত থাকিব এনেকুৱা ইণ্টেনশ্যন কাৰো নাই। গতিকে অসম আন্দোলনৰ অভিজ্ঞতাৰে কওঁ যে অসম আন্দোলনত আমি অংশ লৈছিলোঁ। তেতিয়া মহাবিদ্যালয়ৰ ষ্টুডেণ্ট আছিলোঁ প্ৰথম অৱস্থাত। তেতিয়া মই যেতিয়া বিভিন্ন প্ৰগ্ৰেমত উপস্থিত থকা অৱস্থাতে কেইবাঠাইতো এই কন্দুৱা গেছৰ সন্মুখীন হৈছিলোঁ। তেতিয়া কন্দুৱা গেছ মাৰিলে মইতো কেতিয়াও শুনা নাই যে কন্দুৱা গেছত কৰবাত মানুহৰ মৃত্যু ঘটিছে। এইটো কন্দুৱা গেছ সাধাৰণতে কি কৰে, কেতিয়াবা আইন শৃংখলা পৰিস্থিতি ঠিকে ৰাখিবৰ কাৰণে ছত্ৰভংগ দিয়াবৰ কাৰণে কন্দুৱা গেছ প্ৰয়োগ কৰে। এইটো মানুহ মৰা ব্যৱস্থাটো কন্দুৱা গেছ নহয়। প্ৰাণটো যিকোনো মৃত্যুৱেই আমাৰ বাবে বেদনাদায়ক। মৃত্যুটো কোনেও কামনা নকৰে। আৰু আমাৰ চৰকাৰৰ বেছিভাগেই জানে আপোনালোকে যে আন্দোলনৰ অভিজ্ঞতাৰ পুষ্ট। গতিকে আন্দোলনত তেনেকুৱাবোৰ ঘটনাই যে ভাল নকৰে জানে। গতিকে কেতিয়াও উপজাচি চৰকাৰে সেইটো এটা ইণ্টেনশ্যনেল কেতিয়াও হ'ব নোৱাৰে। আমাৰ চৰকাৰৰ কেনেকুৱা ইণ্টেনশ্যনটো নাই। কাৰোবাক হত্যা কৰি মাৰি বস কৰি চৰকাৰে ক্ষমতাত থাকিব এনেকুৱা ইণ্টেনশ্যন কাৰো নাই। গতিকে এইটো ডেফিনেটলি এইটো এটা চাগে ঘটনাটো যিহেতু হৈছে মৰিছে তো পষ্টমৰ্টেম হ'ব, কথাখিনি ওলাই পৰিব। কিন্তু কন্দুৱা গেছত এই 79 পৰা 85 লৈকে কোনো মানুহ মৰা মই শুনা নাই।